Hello guys, welcome back to my YouTube channel. Namrata bra YouTube channel chile punorbar moi namrate apnalok hokkoloke swagatam janaisu aru hokoleke mor falor pora harodiyo durga pujar hubeissa thakile aru aji etia ulai jabole loisu puja sabole buli aji apnalokok dulia janor durga puja dekhwam jiman paru dekhobole chesta korim video to hekholeke sai thakibo aru aji moi pinisu ejur mekhla sadur ei kapurju moi nije banaisilu prothome kapurju apnalokok dekhailo কাপোৰযোৰ মই একেবাৰে লাইট কালাৰত বনাইছো আপোনালোকে দেখিছে আৰু ব্লাউজৰ ডিজাইনটো মই ইয়াত দেখুৱাই দিছো পাছত ভালকৈ মই এই কাপোৰযোৰ কেনেকৈ বনাইছো ভালকৈ ভিডিও দিম আপোনালোকে কমেন্ট কৰিব আৰু আমি দুইজন এফালে ৰেডি হলো তাৰ পাছত আহিছো একেবাৰে ঘৰৰ ওচৰতে এখন পূজা পাতিছে ৰামধেনু ষ্টাইলৰ এই পূজাখন পাতিছে আৰু তাতে আমি প্ৰথমে দৰ্শন কৰি ললো তাৰ পাছত আহিছো দুলিয়াজানৰ টিপলিঙত হোৱা এই পূজাখনলে এই পূজাখন গামুচা আৰু জাপি ব্যৱহাৰ কৰি পূজাৰ পেন্ডেলটো দেখি দিছে চাওকচোন কিমান বেছি ধুনীয়া লাগিছে আৰু এই জাপি আৰু গামুচাবোৰ ৰিয়েল জাপি হয় পেন্ডেলৰ ভিতৰৰ ফালে এইবিলাক লিখা আছে সুৰক্ষা অবিহনে নহব জীৱন অনুপম এইবিলাক নাৰীসকলৰ কিছুমান সুৰক্ষাৰ বিষয়ে ইয়াত লগোৱা আছে কিছুমান ফটো আৰু এইফালে হৈছে মা দুৰ্গা তাৰ পাছতে আহিলো আমাৰ মোৰ মাৰ ঘৰৰ ফ্ৰন্টৰ পূজাখন কেছ কোম্পানীৰ ফ্ৰন্টৰ পূজা এইখন পূজাই মই মানে পূজা যেতিয়া চাওঁ প্ৰথম এই পূজাখনৰ পৰা আগতে ষ্টাৰ্ট কৰোঁ আৰু আমাৰ একেবাৰে ঘৰৰ ওচৰতে হয় ইয়াৰ ডিজাইনটো বনাইছে পাহাৰৰ ডিজাইনত বনাইছে পেন্ডেলটো আৰু তাতে কিছুমান এনেকে ফুল কিছুমান থৈ দিছে কোবাৰ নাৰ্সাৰীৰ পৰা কিছুমান ফুল আনিছে আনি পৰা ইয়াত এনেকে ডেকোৰেশন কৰিছে চাওকচোন কিমান বেছি ধুনীয়া লাগিছে দেখিবলৈ আৰু এই ভিতৰৰ ফালে এনেকে গুহা নিচিনাকে বনাইছে আৰু এইফালে এনেদৰে সোমাই যাব পাৰি এন্ট্ৰি কৰা গেটখন অলপ বেলেগ ধৰণে দিছে আৰু ইয়া দেখিছে ভিতৰত ইয়া মা দুৰ্গা আৰু ইয়াতো আমি দৰ্শন কৰি ললো আৰু ইয়াৰ পৰা উলোৱা গেটখনো এটা বেলেগ সাইডে বনোৱা হৈছে এটা সাইডে উলোৱা সোমোৱা কৰা নহয় ইয়া দেখিছে ইমান বেছি ধুনীয়া লাগিছে আৰু লাইটিংবোৰ গ্ৰীন দি দিছে একেবাৰে পাহাৰত থকা যেনে লাগিছে দেখিবলৈ আৰু বহুত ইউনিক ষ্টাইলত বনাইছে এখন তাৰ পাছত আহিলো আমি দুলিয়াজানৰ জয়ানগৰত হোৱা এই পূজা মণ্ডপটোলে এই পূজা মণ্ডপটো বাহিৰৰ পৰা দেখিবলৈ একেবাৰে লাইব্ৰেৰী ষ্টাইলত বনাইছে চাওক আৰু ইয়াত কিতাপৰ নাম কিছুমান লিখি এনেদৰে পেন্ডেলটো বনোৱা হৈছে আৰু এইফালে এটা আছে ফটো পইণ্ট ইয়াতে মানুহে ফটোশুট কৰিব পাৰে আৰু আনটা সাইডো এনেকে বনাইছে তাতো কিছুমান এনেকে কিতাপ লোকৰ ডিজাইনত এনেকে কিতাপবিলাকৰ নাম লগাইছে আৰু তাতে ফটো পইণ্ট এটাও বনাই দিছে আৰু এইফালে মই দেখাবলৈ বিচাৰিছো কিছুমান কিতাপৰ নাম ইয়া দেখিছেনে মুঠতে 15000 কিতাপৰ নাম একেলগ কৰি বনাইছে আৰু এইবিলাক বনাইছে থাৰ্মোকলেৰে বনাইছে দেখিছে ইমান বেছি ধুনীয়া লাগিছে এটা বহুত বেছি ইউনিক ষ্টাইলত এই পূজা মণ্ডপটো বনাইছে আৰু এই পূজা মণ্ডপটো বনাইছে দুলিয়াজান যুৱ সংঘৰ ফালৰ পৰা আৰু এফালে এটা প্ৰাইজ দেখিছে লগতে এখন সাৰ্টিফিকেট পাইছে বেষ্ট পূজা ইন দুলিয়াজান বেষ্ট পূজা বুলি সাৰ্টিফিকেট এখন পাইছে আমাৰ দুলিয়াজানৰ ফালৰ পৰা এইবিলাক মই আপোনালোকৰ কিতাপবিলাক এইফালেও সজাই থোৱা আছে আৰু এনেদৰে ঘৰ নিচিনাকে এটা বনাই দিছে সাইডত আৰু পেন্ডেলৰ ভিতৰত যদি আপোনালোকে সোমাই যাও তাত দেখিব ইফালে মা দুৰ্গা আৰু ওয়াল বিলাকত কিছুমান সাহিত্যিকৰ ফটো লগাই থোৱা আছে ইফালে লক্ষ্মীনাথ বেজবৰুৱা মামনি ৰশ্যাম গোস্বামী সৈয়দ আব্দুল মালিক জ্যোতিপ্ৰসাদ আগৰৱালা এনেদৰে বহুত বিলাক সাহিত্যিকৰ এনেকে ফটো লগাই থোৱা আছে লগতে কিতাপবিলাকো তাৰ তলতে দিয়া হৈছে এইবিলাক দেখি বহুতখিনিবিলাক সৰু ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা শিকিব পাৰিব আৰু ওপৰতো গোটেইবিলাক কিতাপৰ নামেৰে এনেদৰে ভৰপূৰ কৰি দিছে বহুত বেছি ভাল লাগিছে এই পেন্ডেলটো বাহিৰত এনেদৰে অনুভৱৰ এক কলম লিখা আছে তাত মানুহবিলাকে এনেদৰে নিজৰ অনুভৱ লিখিব পৰা ব্যৱস্থা কৰি দিছে ভিডিওটো মানে আধাতে শেষ কৰিলো আৰু আজি হৈছে নৱমী কাৰণে ওলাই গৈ আছো এফালে আছে মৈত্ৰী হাই কৈ দিয়া হাই হেপী দুৰ্গা পূজা কৈ দিয়া হেপী দুৰ্গা পূজা আৰু এফালে ফটো আহি আছে হেল্ল কৈ দিয়া হেল্ল হেপী দুৰ্গা পূজা ভিডিওটো শেষলৈকে চাই দিবা
নৱমীৰ কাৰণে ৰেডি হৈছোঁ আৰু এয়া মই এখন মেৰুন কালাৰ শাৰী পিন্ধিছোঁ আৰু ব্লাউজৰ ডিজাইনটো দিছোঁ একেবাৰে ওপৰলৈকে এনেকৈ দি দিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। প্ৰথমে আহিলোঁ দুলীয়াজানৰ বিটিত হোৱা এই পূজা মণ্ডপটোলৈ আৰু প্ৰথম আমি ইয়াতে আজি দৰ্শন কৰি ল'লোঁ। তাৰ পাছতে আহিছোঁ আমি দুলীয়াজানৰ নেপালী পূজা। এই পূজাখন বহুত বেছি পুৰণা, সৰুৰ পৰাই দেখি আহিছোঁ আৰু ইয়াৰ ডিজাইনটো চিম্পলকৈ বনাইছে পেণ্ডেলৰ ডিজাইনটো, কিন্তু ৰাস্তাত এনেদৰে টুনি লাইট লগাই দিছে, বহুত বেছি ধুনীয়া লাগিছে দেখিবলৈ। তাৰ পাছতে আমি গোটেইকেইটাই কিবা কিবি এটা খাই ল'লোঁ। হঠাতে ইমান ডাঙৰ বৰষুণ আহি গ'ল, আমি ক'তো যাব নোৱাৰা হ'লোঁ। দোকানৰ ছাইডে ছাইডে আমি এনেদৰে ৰৈ দিবলগীয়া হ'ল আৰু আজি পূজাত এইটোৱে বেড লাক যে এনেদৰে বৰষুণ দি দিলে। তথাপিতো আৰু বেছিকৈ আমি চাব নোৱাৰিলোঁ, মাত্ৰ দুখনেই চালোঁ নৱমীৰ দিনাখন পূজা। আৰু এনেদৰে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম। সকলো ভালে থাকক।